Bowari, oh Bowari, Bowari पानी एक रख दिया सुन. Bowari, Bowari, ইমান পানী পিয়া লাগিছে. এই বটলটো কাষত নাই. এই ভৰি বেমাৰটোৰ কাৰণে মই উঠিও যাব নোৱাৰো. বৰ পানী পিয়া লাগিছে. পানী গিলাচ লৈ আহাচোন. পৃথিৱীত যুক্তৰাষ্ট্ৰৰ কোনো গুৰুত্বৰ প্ৰতি অধিপত্যৰ আধাৰত আমি Bowari, Bowari. তোমাক ককাই যেতিয়াৰ পৰা মাতিয়ে আছে. মা, অ' মা, তোমাক ককাই মাতি আছে. মোৰ ৰিলছটো নষ্ট কৰি পেলালি নে তই? কি হ'ল ক এতিয়া? তোমাক তেতিয়াৰ পৰা ককাই মাতিয়ে আছে. এই বুঢ়াৰ কাম বন নাই, কেৱল চিঞৰিয়ে থাকিব. শান্তিমতে এটা ৰিলছ বনাবও নিদিয়ে. দি আছো. অলপ পানী যেনে খাই থাকক আৰু চিঞৰি নাথাকিব. Bowari, তুমি কিয় খং কৰিছা? মোৰ পিয়া লগা বাবে তোমাক মাতিছো. আৰু এইখিনি আলপৈচান তুমি নধৰিলে কোনে ধৰিব মোক? কোৱাচোন. এয়া তোমাৰ দুৰ্ভাগ্য. আৰু মোৰ লগৰ ছোৱালীবিলাকে বিয়া হৈ বিন্দাছ লাইফ এনজয় কৰি আছে. আৰু মই বুঢ়া বেমাৰী এটা শুশ্ৰূষা কৰি আছো. Bowari, তেনেকৈ কিয় কৈছা? এই মানুহৰ ভাগ্য ভগৱানেহে লিখে. কিন্তু মোৰ ভাগ্য ভগৱানে লিখিবলৈ সময় নাপালে. সেইকাৰণে এইখন ঘৰলৈ আহি মোৰ জীৱনটো ধ্বংস কৰি দিলো. আপুনি আৰু মোক মাতি নাথাকিব. জীৱন ধ্বংস কৰা গঢ়াৰ এইবোৰ বিচাৰ আজিয়ে কৰিলে কেনেকৈ হ'ব Bowari? জীৱনৰ অংক কৰিবলৈ এতিয়াও বহুত বাকী. মা, ককাক পানী দিলানে? হ'ব, তই ইমান বুঢ়াৰ খবৰ লৈ থাকিব নালাগে. তই নিজৰ কাম কৰি থাক. মাজনী, ককা তুমি বেমাৰ ভাল পোৱা নাই নেকি? নাই মাজনী, এই বেমাৰটোচোন কিবা লগেই নেৰা হৈছে. দেচোন পানী অকণ খুৱাই দে মোক. তুমি ঔষধ খাই আছানে? ঔষধ খাই আছো দে মাজনী, ঔষধ খাই আছো. তোমাক মায়ে ইমান গালি পাৰে, ইমান টান কথা শুনাই, তুমি তথাপিও কিয় মনে মনে থাকা? মাজনী, মনে নাথাকিলে উপায় নাই অ'. কথা ক'লে কথা বাঢ়িবহে. তই এইবিলাক চিন্তা কৰিব নালাগে. অৱশ্যে তোৰ মাৰৰো একো ভুল নাই. এই মোৰ নিচিনা বুঢ়া বেমাৰী এটাক গোটেই দিনটো আলপৈচান ধৰাটো ইমান সহজ কাম নে? বৰ বিৰক্তিকৰ কাম এইটো. তথাপি মায়ে তোমাক বেয়াকৈ ক'লে মোৰ বৰ দুখ লাগে. মই দেউতাক কৈ দিম লাগে. নাই মাজনী, তেনেকুৱা নকৰিবি আকৌ. তেনেকৈ কেতিয়াও দেউতাক নকবি তই. দেউতাৰ কথাটো গম পালে বৰ ডাঙৰ কথা হ'ব.
এই মোৰনো আৰু কেইদিন, আজি যাওঁ কালি যাওঁ। এই মই মৰণ কালত তোৰ মা দেউতাৰ সম্পৰ্কটো বেয়া কৰিব নিবিচাৰোঁ, বুজিছ? তই এই কথাষাৰ দেউতাক নকবি দে, কেতিয়াও নকবি। ককা তুমি এইবোৰ কি কৈ আছা? তই ডাঙৰলৈ সকলো বুজি পাবি, গম পাইছ? এতিয়া তই এটা কাম কৰচোন, এই মোক অলপ বাহিৰলৈ লৈ গ'ল। এই বিচনাখনতে আৰু কিমান হৈ গৈ কটাম, বুজিছ? মোক অকণমান ধৰি দেচোন। ভগৱান, আপোনাক বিচনাৰ পৰা নামিবলৈ কোনে কৈছে? নিজেতো মৰিবই, লগতে আমাকো মাৰিব। হ'ব দিয়া মা, আগতে ককাক তুলি লোৱাচোন। ককা উঠাচোন। আৰু তই ইয়ালৈ কিয় আহিছা? তোক তোৰ কাম কৰিবলৈ দিছো নে দিয়া নাই? আৰু তোৰ টিউচন বাইদেউ আহি পাবৰ হৈছেয়ে। হ'ব দিয়া বোৱাৰী, তাইক তুমি গালি দিব নালাগে, তাইক ময়ে মাতিছিলোঁ। আপুনি তাইক কিয় মাতিব লাগে? মোৰ জীৱনটো নষ্ট কৰিলে, লগতে এতিয়া তাইৰ জীৱনটো নষ্ট কৰিব আপুনি। মা তুমি ককাক গালি নিদিবা, মই ইয়ালৈ নিজে আহিছোঁ। যি কৰা কৰ, তহঁতৰ লগত লেকচাৰ মাৰি থাকিবলৈ মোৰ সময় নাই। আৰু আপুনি পাৰে যদি নিজে উঠি লওক, আৰু নোৱাৰে যদি ইয়াতে এখন বিচনা পাৰি লওক। এনেকৈ মোৰ বিস্তাৰ নাথাকিব। মাজনী, তই পঢ় গৈ যা। তই আৰু মোৰ লগত এতিয়া সময় পাৰ কৰি থাকিব নালাগে। যা। ভালে আছে বৰদেউতা? আহা মাজনী। আমাৰ দৰে বুঢ়া আকামিলা বেমাৰী এটাৰ খবৰ বুলিবলৈ কি আছে? আছো দিয়া কোনোমতে। যোৱা, এই মাজনী ভিতৰতে আছে, যোৱা। ঠিক আছে দিয়া। চাহকাপ দেউতে অকমান পলম হ'ল, বেয়া নাপাব। একো নহয় দিয়ক, ঘৰৰ ইখন সিখন কাম কৰোঁতে অকণমান দেৰি হয়ে কেতিয়াবা। বাইদেউ, আমাৰ মাৰ কাম কৰাৰ কাৰণে দেৰি হোৱা নাই, ৰিলছ বনোৱাৰ বাবেহে দেৰি হৈছে। ঐ, তই পঢ়াত গুৰুত্ব দে, আমাৰ বাহিৰা কথাবিলাকত গুৰুত্ব দিব নালাগে নহয়। মানে আপুনিও ৰিলছ বনায়? মাজে মাজে এটা দুটা দিওঁ, কেতিয়াবা ডেইলিও বনাওঁ।
আৰু মন গ'লে এদিনত 4-5টা হৈও যায়। অ' হয় নেকি? মই আজিহে গম পালোঁ আপুনি ৰিলছ মেকাৰ বুলি। ৰিলছ মেকাৰ নহয় অ', কণ্টেণ্ট ক্ৰিয়েটৰ। কণ্টেণ্ট ক্ৰিয়েটৰ? অ', কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে মোৰ ছ'চিয়েল মিডিয়াৰ এটা নাম আছে। বুজিছে, মোৰ প্ৰায় 10,000 মান ফলোৱাৰ্ছ আছে। 15-20,000 মান ভিউজো আহে। আৰু একোটা ৰিলছত মোৰ 7,000 মান লাইকো আহে। অ' আপোনাক মানুহবোৰে ভালকৈ চিনি পায়। অ', মানুহবিলাকে মোক ভালো পায় আৰু চিনিও পায়। সেইকাৰণেতো মোৰ ৰিলছবিলাক তৎক্ষণাত ভাইৰেল হৈ যায়। কোনোবা দিনা মই তোৰ আচল ৰিলছটোৱে ভাইৰেল কৰিম। অ' আপোনাক তাৰমানে গ্লেমাৰ বুলিও ক'ব পাৰি। থাকোঁতেতো বাইদেউ মই গ্লেমাৰে আছিলোঁ। কিন্তু ইমান ভাইৰেল হোৱাৰ পিছতো মই ইয়াত বান্ধি হৈ থাকিব লগা হৈছে। বান্দি নে বোৱাৰী? বোৱাৰী হ'লেও বান্দিতকৈও কম নহয়। এই বুঢ়া বেমাৰীজনক চাহ খুৱাই দিয়া, ভাত খুৱাই দিয়া, গু-মুত ধুই দিয়া, এইবিলাকে মোৰ কাম। তুমি ককাক কেতিয়া চাহ ভাত খুৱাই দিয়া? ককাইচোন নিজে খায়। তুমি মিছা কৈছা। ডাঙৰে কথা কৈ থাকিলে তই মাজতে কিয় পেকাই থকা? তোৰ পঢ়া কাম তই পঢ়ি থাক। বাইদেউ আপুনি এতিয়া বহক, মই আৰু এটা ৰিল বনাওঁগৈ। হ'ব হ'ব। অ' বাইদেউ, আপোনাক মই হোৱাটছএপত মোৰ লিংকটো পঠাই দিম। আপুনি ফ'ল' কৰি দিব আৰু লাইকো কৰি দিব। হ'ব হ'ব দিম দিয়ক। আগে আপুনি মোক ফিজটো দিব। দিয়া পঢ়াত গুৰুত্ব দিয়া। দক্ষিণ আফ্ৰিকাৰ ডাৰবান চহৰত যাবু মানুহ এগৰাকী নতুন শিক্ষাই বাস কৰিছিল। ময়ো যদি এনেকুৱা ৰিলছ বনাব পাৰোঁ তেনেহ'লে পুৰা ইণ্ডিয়াতে ভাইৰেল হৈ যাম। বাপেকে ময়ো একবাৰ চেষ্টা কৰি চাওঁ। ইমানকৈ প্ৰশ্ন কৰি নাথাকিবি, তাড়াতাড়ি উঠা মোক। ক'ত গ'লি অ' মাজনী, তাড়াতাড়ি আয়। ভৰিখন ভাঙি কেনে পাইছোঁ। কেনেকৈ পৰিলা হে বোৱাৰী? কেনেকৈ পৰিলা? অ' ককা, মায়ে ৰিলছ বনাই থাকোঁতে পৰিল। তোৰ মুখখন বন্ধ কৰ, তাড়াতাড়ি যা মোবাইলটো লৈ আহ। হে বোৱাৰী, এই বয়সত ন মোবাইলৰ আগত নাচিবা কি পাইছা হে? আপুনি মোক কি বুলি ভাবিছে? 10,000 ফলোৱাৰ্ছ থকা মানুহ মই। আপুনি এইবোৰ একো বুজি নাপায়। হেল্ল' ৰত্ন, তোমাৰ ইমাৰ্জেঞ্চি সহায় এটা লাগে মোক। মোৰ এটা এক্সিডেণ্ট হ'ল, তুমি তাড়াতাড়ি গাড়ীখন লৈ আহাচোন। মই নোৱাৰিম দিয়ক বাইদেউ, মই ঘৰত নাই বৰ্তমান। বেয়া নাপাওঁ দিয়ক বাইদেউ। হেল্ল' মণি, শুনচোন। হ'ব দে তেনেহ'লে। ব্যস্ত এইটো আৰু ভাল লাগত পাত নোৱাৰো দে মই। বিপদৰ দিনা আজি কাকো নাপালো। চা বোৱাৰী, এই ফোনটো মোক দিয়া। মই ইমান ভাইৰেল হোৱাৰ পিছতো মই কাকো নাপালো, আৰু আপুনিনো কাক পাব ফোন কৰিলে? লওক কাক ফোন কৰে। আমি বুঢ়া হ'লেও মূল্যহীন নহয় বোৱাৰী।
অ' দীপ অ' তই ক'ত আছানো তই আহচোন সোনকালে আমাৰ ঘৰলৈ আহ এই বৌৰা পিছল খাই পৰি গ'ল তই বেগেতে আহ অলপমান ধৈৰ্য ধৰা অলপমান ধৈৰ্য ধৰা অঁ আহিলা তোমালোক ন দিয়া আমাৰ বৌৰা পৰি গ'ল সেই পিছল খাই ক'ত পৰিলে এই ইয়াতে বাৰাণ্ডাতে পৰি গ'ল ক'ত দুখ পালে আপুনি ভাগিলে কিজানি অ' তাকেতো শিকিছেচোন অঁ এক্সৰে কৰিব লাগিব এতিয়া ক'ত লৈ যাওঁ তাকে দাদাও নাই ঘৰত একো নহয় মেডিকেললৈ লৈ যোৱা তোমালোকে তাকেতো এতিয়া চাওঁ উঠাচোন চাওঁ ধৰি দিয়া বোলো উঠা দেখিলা বোৱাৰী এইবোৰহে আমাৰ আচল ফলোৱাৰ্ছ যিয়ে কেৱল সুখৰ দিনতে নহয় দুখৰ দিনতো আমাৰ লগত থাকে আৰু এটা কথা এই ঘৰৰ বয়সস্থ মানুহ ৰোগীয়াই হওক বা পেৰালাইচিছ পংগুৱেই হওক তেতিয়াও অলাগতিয়াল বুলি ভাবিব নালাগে কাৰণ পুৰণা মাটিতহে ঘৰৰ ভেটি মজবুত হয় নতুন মাটিত পানী পৰিলে ভাঙি যায় বুজি পালা যোৱা এতিয়া যোৱা মেডিকেললৈ গৈ থাকা মাজনী যাতে যা মই ফোন এটা কৰোঁ গাড়ীত ফোন কৰ তাৰ বাৰে ফোন কৰোঁ এই যিটো ফোন কৰ তাৰ বাৰে